হেল্ল' গাইজ, আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ কাৰণে। ছেকেণ্ড চনকা ব্ৰহ্মপুত্ৰ পাৰ্ক, অসমৰ বিখ্যাত নদী ব্ৰহ্মপুত্ৰলৈ ছেকেণ্ড চনকা বুলি কোৱা হয়। এতিয়া আপোনালোকক দেখাম ছেকেণ্ড চনকা পাৰ্ক। খোজকাঢ়ি যাম এতিয়া তললৈ, ব্ৰহ্মপুত্ৰ মেইন মাজলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আহক আমি এতিয়া ভিডিঅ'টো তললৈ নামি আছোঁ। আপোনালোকক আগতে দেখাই দিছোঁ, এইখন ছেকেণ্ড চনকা পাৰ্ক। বাদাম আছে, বাদাম খেতি কৰা হয় ইয়াত। ব্ৰহ্মপুত্ৰ মেইন খেতি ইয়াতে কৰা হয়। ওচৰত বাদাম খেতি হৈ আছে, গছবিলাক আপোনালোকে দেখিছে। আৰু ওচৰত গৈ আপোনালোকক দেখাই দিম গছ। এতিয়া মই লাহে লাহে নামি আছোঁ। ভয় লাগে কিন্তু উপায় নাই, দেখাব লাগিব আপোনালোকক বাদাম খেতি। লাহে লাহে নামি আছোঁ। এইটো হৈছে ব্ৰহ্মপুত্ৰ চৰ বুলি কোৱা হয়, সকলোৱে জানে চৰ হয়। ইয়াতে খেতি আছে, বাদাম খেতি। আপোনালোকক ওচৰৰ পৰা দেখাই দিম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই ওচৰলৈ নি আছোঁ। আৰু এইবিলাক তলত আপোনালোকে দেখিছে বালি, এইবিলাক বালি হয়। এতিয়া বৰষুণ পৰিলে অলপ গোট খাই যায়, গোট লাগে। ইয়াত এটা যিটো মলয়া বতাহ এজাক মাৰে, ইয়াত থাকিলে মানে বহুত ভাল লাগে বতাহজাক খাই। আৰু এতিয়া আমি বাদাম খেতিলৈ গৈ আছোঁ, চাই থাকক। আহি পাই গ'লোঁ মেইন বালি, ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ এতিয়া আমি। আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড মুছাৰফ, গৈ আছে। আৰু বাদাম গছৰ ওচৰলৈ গৈ আছোঁ। আৰু বাদাম খাম এতিয়া, কেঁচা হৈ আছে বাদাম, এতিয়া উঘলি খাম আমি। চাই থাকক কেনেকুৱা লাগে প্লেচটো। ব্ৰহ্মপুত্ৰ হয়, আপোনালোকে আহিলে অনুভৱ কৰিব ইয়াত কেনেকুৱা লাগে। যদি আহে ভাল পাব নিশ্চয়। এয়া ওচৰত আহি পালোঁ আমি, বাদামৰ ওচৰত, খেতিৰ ওচৰত আহি পালোঁ। বাদাম কেইটা কিমান লাগিছে আমি দেখাম বাৰু এতিয়া আপোনালোকক। আহি থাকক, আপোনালোকক ওচৰৰ পৰা দেখাই দি আছোঁ। মোৰ নিচেই তলত আছে বাদামৰ খেতি গছ, দেখাই দি আছোঁ। এয়া হৈছে বাদামৰ গছ, এইটো হৈছে বাদামৰ গছ। আপোনালোকক দেখাই আছোঁ মোক বাদাম ক'ত লাগে। এয়া হৈছে বাদাম, দেখিছে আপোনালোকে। পুতি দিছোঁ আকৌ, নহ'লে গালি পাৰিব মানুহে। পিছত মই আকৌ দেখাই দিম বাৰু, অলপ পিছত। গৈ আছোঁ বাদামৰ মাজে মাজে গৈ আছোঁ, চাই থাকক। এয়া সকলো হৈছে বাদামৰ গছ, দেখাই আছোঁ। এতিয়া আগলৈ গৈ আছোঁ। এয়া দেখিছে কি ধুনীয়া বালি আছে। বহুত ডাঙৰ ৰাউণ্ড হয়, আহি পেলাই নিশ্চয় আপোনালোকে ভাল পাব। বহুত দিন ভিডিঅ' দিয়া নাই, আজি লৈ আহিলোঁ ভিডিঅ' এটা। আহি আছোঁ আমি এতিয়া লাষ্টলৈ, বাদামৰ খেতি মাজে মাজে। আৰু প্লেচটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অলপ ভাইৰেল হয়। আজি আপোনালোকক সঁচাকৈ বাদামৰ গছ দেখাম, বাদাম ক'ত হয়, কেনেকৈ হয় আৰু দেখাই দিম আপোনালোকক। লাইক এটা কৰিব, নিশ্চয় কৰিব লাইক। আৰু ছাবস্ক্ৰাইব যদি কৰা নাই এতিয়ালৈকে, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু বেল আইকনটো দবাই দিব। এতিয়া
क्या फील है জানা নাই और এতিয়া মই আপোনালোকক ভালদৰে দেখাই দিম বাদামৰ গছ এইবিলাক চব আপোনালোকে দেখিছে যে সেউজীয়াবিলাক সৰু সৰু গছবিলাক বালিৰ ওপৰত আছে সকলোবিলাক বাদামৰ গছ এইফালে ছাইডত আছে আৰু এইফালেও আছে মোৰ ওচৰতো আছে আৰু এইফালে যিমান সেউজীয়া গছ দেখিছে বালিৰ ওপৰত চব এই বাদামৰ গছ মই আপোনালোকক এতিয়া খুলি দেখাই দিম উঘালি পেলাই দেখাই দিম বাদামৰ গছ আপোনালোকে চাই থাকক এইটো কৈছে বাদামৰ গছ মোৰ ওচৰতে আছে আৰু এয়া দেখিছে মই উঘালি দিছোঁ এয়া হৈছে বাদাম এয়া বাদাম আপোনালোকে দেখিছে এইটো হৈছে বাদাম 2-3টামান লাগিছে মই বালিৰ পৰা উঘালি দিছোঁ আকৌ বাৰু পুতি থৈ দিম এয়া হৈছে বাদাম ইয়াৰ পৰাই ছাপ্লাই যায় ইয়াতে বাদাম হয় বালিত বাদাম হয় ইয়াৰ পৰা সকলো দেশলৈ ছাপ্লাই যায় চাই থাকক আপোনালোকে বহুত বহুত দৌৰি আহি আছিলোঁ আমি সেইটো পাৰত আহি গ'লোঁ এতিয়া আমি এইটো পাৰত একদম ব্ৰহ্মপুত্ৰ মেইন মাজত যিটো দৰং ডিষ্ট্ৰিক্ট হয় আৰু এইটো চাইডে আমাৰ মৰিগাঁও আৰু এইটো চাইডে আমাৰ দৰং চ' খোজকাঢ়ি আহি আধা ঘণ্টামান লাগিল আহোঁতে এইটো পাৰত আছোঁ আৰু সেইটো পাৰলৈ যাম পিছলৈ কষ্ট আহি পালোঁ এতিয়া চাহ আমাৰ তলত আছে ছেকেণ্ড চনকা পাৰ্ক আৰু মাজত আছে বাদামৰ খেতি ভাগৰ লাগিছে এতিয়া আমি আহি আমি ব্ৰহ্মপুত্ৰ মেইন মাছ পালোঁহি আৰু মোৰ তলত যিখন আছে নদী সেইখন হৈছে ব্ৰহ্মপুত্ৰ চাই থাকক এইখনে হৈছে ব্ৰহ্মপুত্ৰ অসমৰ ডাঙৰ নদী ঢৌ বৈ আছে আৰু জানাই ব্ৰহ্মপুত্ৰ পাৰত গৰাখহনীয়া হয় বুলি আৰু এইখন হৈছে আৰু এইখন নদীত যদি আমি পাৰ হৈ যাওঁ একদম সেইটোৰ পৰা আমি দৰং ডিষ্ট্ৰিক্ট পামগৈ এতিয়া আছোঁ মই নিচেই ওচৰতে আছোঁ তললৈ যাব নোৱাৰিম ভয় লাগে বাৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ চাই থাকক আৰু এইফালে দেখাই দিছোঁ এইবিলাক চব নদীয়ে সহায় নিছে নদীয়ে চ' সেয়া ব্ৰহ্মপুত্ৰ সহায় নিছে আৰু ব্ৰহ্মপুত্ৰ পাৰত যিবিলাক মানুহ বসবাস কৰি আছে খেতি বাতিবিলাক ইয়াতে কৰে বালিত বাদাম খেতি মাটিমাহৰ খেতি ধান আদি এতিয়া মই তললৈ গৈ আছোঁ ব্ৰহ্মপুত্ৰ তললৈ মানে পানী তলত নহয় দেই তললৈ আহিছোঁ চাই থাকক নুমি এয়া হৈছে ব্ৰহ্মপুত্ৰ কাষতে আছে পানী কোন নিকিনিবা এতিয়া কাৰণে এইটো কি ওলাই নিবা নিবা বোলে আৰু দেখা পালে বাদামৰ খেতি যে আপোনালোকলৈ বহুত কষ্ট কৰি ভিডিঅ'টো বনালোঁ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কিন্তু ৰেংকটো কমি গৈছিলে ভিডিঅ' আৰু আপোনালোকে ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব যাতে আৰু আগলৈ যাব পাৰোঁ আপোনালোকৰ মৰম লৈ আজিলৈ ইমানে থেংক ইউ চ' অল গাইজ